Welcome to the Leading Sight News. Bharatiya Janata Party BJP election campaign rally hanjang langso pathuk lamalong peman pon. Ni phain kora serkep arniada por phai kreisi apor pen 108 Bokajan LEC hanjang langso pathuk lamalong sorjorong pharaphan BJP asong pen emali kilike phai ponjia phanpura BJP election campaign rally peman pon. Lasomai long aluhi sarpo Assam Chief Minister Dr. Himanta Biswa Sharma Chitongdun lapen Karbi Anglong Autonomous Council CM Dr. Tuliram Ronghang lapen MP Amar Singh Tiswatum Chitongdun si vote keregamai peman pon. BJP election campaign rally amayalong CM Dr. Himanta Biswa Sharma hin penlam theke than ponke Bokajan LEC along ke sorjorong pharaphan si ongdung a vote pipen BJP Ratcharia song along MLA pe hai nang po. Election campaign rally along Assam Chief Minister hin pen lam theki jai pon ke Urunodoi kelong lelangara tamaphan ke pipon pachitang pon po lapen microfinance alone ke do tamaphan anta asap kari hai pipon po lapen hanjang langso along Mission Stadium pipon po lapen ration card pen sang ingti sini kelong bom along jangthu sitame long pon po lapen lakpoti baido tamaphan nonang kele jia pora hot suring ko ara pho subsidy tangka long pon thupo puta than pachini pon Saphapani pen Francis Klo nangkilo abirta The Leading Sight News. নির্বাচন প্রচার করা সভা ভারতের জনপ্রিয় চিফ মিনিস্টার ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙৰীয়া মঞ্চত উপস্থিত থকা 6 ST পার্লামেন্টারি কনস্টিটুয়েন্সি এমপি অমর সিং তিসো ডাঙৰীয়া মঞ্চত উপস্থিত থকা কাৰ্বি আংলং অটোনমাস কাউন্সিলত টিএম কাৰ্যবাহী সদস্যসকল MEC সকল ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থী সভাপতি ৰণজিৎ আদি কৰি মঞ্চত উপস্থিত থকা গণ্যমান্য ব্যক্তিসকল বোকাজান সমষ্টিত প্ৰত্যেক MEC সমষ্টিৰ পৰা অহা সন্মানীয় ৰাইজসকল অহা আগন্তুক 9 এপ্ৰিল তাৰিখে আপোনালোকৰ মূল্যৱান ভোটটো পদুম ফুলৰ চিনত ভোট দি বিপুল ভোটত সূৰ্যৰং ভাৰত জয়যুক্ত কৰি আমাৰ সকলোৰে প্ৰিয় আদৰৰ ভাৰতৰ জনপ্ৰিয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয়বাৰ কাৰণে চিফ মিনিষ্টাৰ বনোৱাৰ স্বাৰ্থত আপোনালোকে বিপ কৰিব লাগিব কৰিবনে নকৰে আকৌ হিমন্ত চৰকাৰ আকৌ এবাৰ সন্মানীয় ৰাইজসকল কালি কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে উল্লেখ কৰিছে অসমত এইবাৰ 90খনতকৈ বেছি আসন জয়লাভ কৰিম আৰু আমাৰ আগতে কেতিয়াও নোহোৱা আসন আমি জয়লাভ কৰিম। স্যার দেখিছো যে স্যার তুলিৰাম ৰংহাঙে ৰংথাঙত প্ৰতিদ্বন্দ্বিতা কৰিছে তাত মই নাযাওঁ বাকী এতিয়া মই ডিফুত যাম দুপলীয়া হাওৰাঘাট যাম আমৰি যাম আৰু মই ভাবোঁ পাঁচটা চিটতে আমি জিকিম। যদি 4টাকে ষ্টক প্ৰথমে নিদিলে এই নিদিয়া সিদ্ধান্তটো মতে কি দিশত গুৰুত্ব দিছে আমি অকণমান নতুন মুখ আৰু যাক টিকট দিয়া নাই তেওঁলোকে কাউন্সিলতো চেষ্টা কৰিব পাৰিব তেনেকুৱা কথা নাই যে আমি বাহিৰত উলিয়াই দিছোঁ আৰু ডক্টৰ নোমল মমিনকো আমি ৰাজ্যিক পৰ্যায়ত ভাল জেগা দিম। কোৰ্টত অলৰেডি কেছ আছে আমিতো আজিলৈকে বেইলে হ'ব দিয়া নাই সেইটো কাৰণে ৰাইজে আমাক ভাল পাই আছে। চেণ্ট্ৰেল গুৱাহাটীত বিজয় গুপ্তাক টিকেট দিয়াৰ কাৰণে যুৱ প্ৰজন্ম অলপ সুবিধা হোৱা দেখা দুনিয়াৰ কংগ্ৰেছে মিয়াবিলাকক টিকট দিছে। মইতো জানাত প্ৰণৱ বড়োৰ হত্যাকাৰী দিন দুপৰতে অখিল গগৈ এইটোতো চবেই জানে গুৱাহাটীৰ মাজমজিয়াত একেবাৰে মাজমজিয়াত কেৰাচিন তেল ঢালি প্ৰণৱ বড়োক অখিল গগৈ মাৰিছে গতিকে আগদিনাখন ৰাতিৰ পৰাই তেওঁক প্ৰস্তুত কৰাইছিল গতিকে তেওঁ এতিয়া বেলেগৰ কথা কেনেকৈ ক'ব আৰু কুশল দুৱৈৰতো প্ৰথম ইলেকশ্যন উঠা নাই
ডিমৰ ৰাইজে তেওঁক দুবাৰকৈ বিধায়ক পাতিছে তাৰমানে তেওঁলোকে ডিমৰ ৰাইজক অপমান কৰিছে নেকি অখিল গগৈয়ে যে কৈ আছে কুশল দৌৰী বেয়া মানুহ তাৰমানে ডিমৰ ৰাইজ বেয়া আছিল নেকি ডিমৰ ৰাইজেতো তেওঁক দুবাৰ আগতে MLA পাতিছে হয়নে নহয় চাৰিগৰাকী যিগৰাকী বিধায়ক আছিলে তেওঁলোকৰ অভিজ্ঞতা এতিয়া দলে কেনেধৰণে ব্যৱহাৰ কৰে ভাল কৰি ব্যৱহাৰ ছুপাৰ ফাষ্ট ইউজ কৰি ছাৰ ষ্টাৰ কেম্পেইনটো মোৰ লগত কামেই কৰি আছে ছাৰ দেখিছোঁ ছাৰ কংগ্ৰেছৰ আজি ষ্টাৰ কেম্পেইনাৰ আহিছে কিবা প্ৰভাৱ পেলাব পাৰিবনে কোন ষ্টাৰ কেম্পেইনাৰ? মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আহিব